32 नं भेरगाव बिटिसि बियाबाव जौगानाय फारसे TCLCC मासिगिरि बिक्रम दैमारिनि गोख्रों नोजोर। थाद'नाय गैयै गुबुन गुबुन बिथिङाव जौगानाय बिथांखिनि खामानिखौ बेखेवना होगासिनो बिक्रम दैमारि। बेबायदिनो सोलोंथाइ फसंथानफोरनि फारसेबो नोजोर बिक्रम दैमारिनि। डिमाकुसिनि शेखर शंकरदेव मिशन ओएसिस स्कुलखौ गोदानै गाज्रि जानायखौ खालामफिननायनि थाखाय बिथांखि बेखेवनानै होयो। दिनै उदालगुरि जिल्ला 32 नं भेरगाव बिटिसि बियाबनि सिङाव थानाय इं 1962 मायथाइयावनो गायसनजानाय डिमाकुसिनि शेखर शंकरदेव मिशन ओएसिस स्कुलनि गाज्रि जालांनाय न'फोरखौ गोदानै खालामफिननायखौ TCLCCनि मासिगिरि बिक्रम दैमारिया बेखेवनानै होयो। बिटिसिआव हाग्रामा महिलारि दैदेननाय BPF सोरखार फैनाय उनाव गोबां बिथिङावनो मोनसेनि उनाव मोनसे जौगालांनाय फारसे थांबाय थानायखौ नुनो मोन्दों। बेबायदिनो जौगानाय फारसे रायजोनि थाखाय खामानि मावनायाव TCLCCनि मासिगिरि बिक्रम दैमारिखौ जिरायना थानाय नुनो मोनाखै। डिमाकुसिनि शेखर शंकरदेव मिशन ओएसिस स्कुलनि फसंथानखौ खालामफिननाय हाबाफारियाव मासिगिरि बिक्रम दैमारिया बाहागो लाना बेखेवना होनानै ओरैबायदि बिबुंथि लाखियो। Good morning, আজি আমাৰ ডিমাকুচি শংকৰ মিছনৰ স্কুলৰ প্ৰিন্সিপাল ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই পুৱাই এটা ভাল কাৰ্যসূচী তেখেতে লৈছে, তাৰ কাৰণে মই যিমানখিনি মাষ্টাৰ ষ্টাফ আছে লগতে আৰু SMDC প্ৰেচিডেণ্ট লগতে যিমান আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই ভাল কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰি আৰু মোক এই যিটো চৰকাৰৰ কাম, চৰকাৰে মৰম কৰি আপোনালোকক যি ইম্পৰ্টেঞ্চ কাম চাই পেলাই আৰু লাগতীয়া যিটো স্কুলত অভাৱ হৈ থকা কিছুমান কামবিলাক কৰি দেখুৱালে এই কৰা কামটো উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ দিছে আৰু মোক ফোনৰ যোগেদি ছাৰে মোক ইনভিটেশ্যন দিছে, তাৰ কাৰণে মই ধন্যবাদ দিব লাগিব। আৰু যিবোৰ কাম এতিয়ালৈকে কৰি আছে আৰু উদ্বোধন নিশ্চয় আৰু পিছত হ'ব। আৰু যোৱা 3 সপ্তাহমান আগত ছাৰে মোক কৈছিলে এটা কাম আৰু বিশেষ কৰিব লগা আছে। এইটো হ'ল আমাৰ পিএইচিৰ পৰা যিটো 1000 কিমান আছে এইটো 16 লাখৰ কাম নিশ্চয় ব্ৰিটিছক প্ৰপ'জেল পঠাইছে বুলি মই শুনিছোঁ। 10,000 লিটাৰ কেপাচিটি এইটো নিশ্চয় হ'ব বুলি মই আশাবাদী। আৰু বাইদেউকো মই ইনডাইৰেক্টলি জনাইছে এইটো কাম হ'ব লাগে। আৰু এইটো কাম যদি স্কুলৰ কাৰণে হয় বহুত মানে ডিমাকুচি অঞ্চলত ভাল হ'ব। যিকোনো 1000 ফুট 71 আৰু 16 লাখ এই দুটা বস্তু যদি এই ডিমাকুচি যিটো আমাৰ চেকাৰ মিছন স্কুল ইয়াৰ কাৰণে যদি সম্পূৰ্ণ হয় বহুত ভাল হ'ব বুলি মই আশা কৰিছোঁ। আৰু হ'ব লাগে যিটো কনষ্ট্ৰাকশ্যনে হয়, যিবিলাক ঠিকাদাৰ আছে তেখেতসকলে লাগি আনিব লাগিব আৰু তাতে সহযোগ কৰাটো মোৰ দায়িত্ব বুলি মই নিজকে স্বীকাৰ কৰিছোঁ আৰু মই হেল্প কৰি যাওঁ। আৰু যিখিনি কাম কৰি আছে ৰিপেয়াৰিঙত এইটো নিশ্চয় আৰু হৈ থাকিব, এতিয়া প্ৰগ্ৰেছত আছে। আৰু যিখিনি আগফিলিং দিছে ইয়াতে নিশ্চয় পিছতলৈকে চেংগ্ৰেভেল বা পাকা CC ব্লক এইবিলাকো হ'ব পাৰে, যিখিনি কথা মই কৈ দিছোঁ। আৰু যিখিনি আউটলেট ড্ৰেইন দিব লাগে এইবিলাকো যেন কৰিব লাগিব, নহয়তো পানী আৰু জমা হ'ব। তাৰ কাৰণে মই যিটো চৰকাৰ আমাৰ আছে এই চৰকাৰ যেতিয়ালৈকে আছে আমি কামটো কৰি যাওঁ, সেইটো মই কৰোঁ। আৰু লগতে শুনিছোঁ আমাৰ ক্লাছৰ হোষ্টেলো বহুত ইম্পৰ্টেণ্ট। এইবোৰ যদি প্ৰপ'জেল পঠোৱা হয় নিশ্চয় চৰকাৰে এইবিলাক কৰিবলৈ পদক্ষেপ ল'ব বুলি মই আশাবাদী। আৰু এই কামবোৰক প্ৰচেছত আমি সহযোগ কৰিম আৰু দায়িত্ব লওঁ। আৰু বা মিনিষ্টাৰবিলাকক জনোৱাৰ দায়িত্ব আমাৰে বুলি আমি ক'ব পাৰোঁ। তাৰ কাৰণে যিমানখিনি কাম কৰিব লগা আছে সেইটো আমি কৰি যাওঁ, বেছি দীঘলীয়া কৰিবলৈ নাযাওঁ।
পিছলৈকে আৰু লগ পাব বুলি আজিৰ যিটো কাৰ্যসূচী চমুকৈ কোৱা এইটো মই সামৰিব